ঘটনাটো 12 তাৰিখৰ যেনিবা মোক উল্টা পুল্টা কৈ আছে বা সুনিৰাম টুডু ডাঙৰীয়া বা কি ভাবিয়া কৈছিলোঁ মই নাজানো। তাৰপিছত UPPL জিতিলে মানে আদিবাসী ভাইগিলা খেদাব বুলিয়া ইহঁতে বদনাম কৰি আছে। এটা মিছা কথা। আৰু এই দোকানতে মোৰ সব উইটনেছ আছে। তাৰ দোকানত এই বন্তিৰ দোকানত মই ভাত খোৱা টাইমত আহিছে আৰু মোৰ লগত 5-6 জন ল'ৰা আছে আমাৰ মহল হিচাপে। আৰু মই মহলৰ সদায় ডিউটি কৰি থাকে। সেই ডিউটিত আহিয়া তাত মহলত ইয়াত ভাত খোৱা টাইমতে সুনিৰাম ডাঙৰীয়া সোমাইছে। তাৰপিছত একো জোগৰা হোৱা নাই, তাৰ লগত এটাও কথা হোৱা নাই আৰু ৰাজনীতিক কথাও ওলোৱা নাই। ৰাজনৈতিক কথা ওলাইয়া কৈছে মানে UPPL জিতিলে আদিবাসী ভাইগিলা খেদাব বুলিয়া বদনাম কৰিছে মোক। কথাটো মিছা আৰু তাৰ লগত ইমান কথাও হোৱা নাই মই। আৰু মোৰ লগত সব উইটনেছ আছে। ভাত খায়া মই আৰু তাৰ দোকানত বন্তিৰ দোকান পৰা ওলাই গ'ল, বঙাইগাঁও যাব ওলাইছিলোঁ। তাৰপিছত মই শান্তিপুৰ পৰা বেগ আহি পাইছোঁ। 8টা বজাত মই 2:30 বজাত আহি পাইছোঁ আৰু দেউচিত। ঘটনাটো দেউচিতে হৈছিলে, কিন্তু এই ঘটনাটো মিছা। মোৰ ওপৰতো এজাহাৰ কৰিছে ইহঁতে এই ঘটনা লৈ। মানে এই ঘটনাটো একচুৱেলি নহয়। মই কোনো জিন্দিগীত আদিবাসী খেদাম বুলি কোৱা নাই। আৰু ইহঁতে ৰাজনীতি লাভালাভৰ কাৰণে BPF কিবা জেক লগাই দিছে নেকি, সেইটোৱেই। তাৰপিছত মই আৰু এই নোখোৱা কথাটো আৰু ইমানো ক'ব নাজানো। মানে মইতো সঁচাই খোৱা নাই, মানে এই মিছা কথা কৈ মানে মোক ফাচাইছে। এনেকা কৈছে কিবা বিনয় দাদাই এনেকা কৈছিল, মানে কোৱা নাই দাদা, এইগিলা কথাই কোৱাই নাই। হোৱা নাই এইগিলা কথাটো দাদা কোৱাই নাই। মই আছোঁ দোকানত আছিল, কিবা দাদা আছিল আৰু নামটো মই ইমান ক'ব নোৱাৰোঁ আৰু বেলেগ কিবাৰ নামটা। হোৱা নাই, কোৱাই নাই দাদা, এইগিলা কথা কোৱা নাই। ᱚᱠᱟᱴᱟᱜ 12 ᱛᱟᱹᱨᱤᱠᱷ ᱨᱮᱱᱟᱜ ᱜᱷᱚᱴᱱᱟ ᱚᱱᱟ UPPL ᱠᱚ ᱡᱤᱛᱟᱹᱣ ᱞᱮᱱᱠᱷᱟᱡ ᱵᱚᱞᱮ ᱦᱚᱲ ᱠᱚ ᱞᱟᱜᱟ ᱦᱚᱪᱚᱜᱼᱟ, ᱱᱚᱣᱟ ᱫᱚ ᱮᱠᱪᱩᱭᱮᱞᱤ ᱠᱟᱛᱷᱟ ᱫᱚ ᱦᱩᱭ ᱠᱟᱱᱟ ᱮᱠᱮᱱ ᱯᱚलिटिक्स ᱠᱟᱱᱟ। ᱱᱚᱣᱟ ᱮᱢᱱᱤ ᱡᱚᱛᱚ ᱠᱚ ᱵᱟᱰᱟᱭ ᱠᱮᱫᱟ ᱱᱤᱛ BPF ᱯᱩᱨᱟᱹ ᱮᱠᱫᱚম 100% ᱦᱟᱨᱟ অবস্থা ᱨᱮ ᱱᱤᱛ ᱢᱮᱱᱟᱭᱟ। ᱚᱱᱟ ᱤᱭᱟᱹᱛᱮ ᱱᱤᱛ ᱦᱟᱹᱱᱤ ᱱᱟᱹᱭ ᱟᱹᱣᱲᱤ ᱛᱮᱠᱚ ᱯᱷᱟᱥᱟᱣ ᱵᱟᱲᱟᱭᱮᱫ ᱠᱚᱣᱟ। ᱱᱚᱣᱟ ᱜᱮ ᱢᱤᱫᱴᱮᱱ ᱟᱹᱫᱤᱵᱟᱹᱥᱤ ᱟᱨ ᱥᱟᱱᱛᱟᱲ ᱥᱚᱢᱟᱡᱽ ᱠᱚ ᱡᱚᱛᱚ ᱦᱚᱲᱤᱧ ᱟᱨᱫᱟᱥ ᱯᱮ ᱠᱟᱱᱟ ᱡᱮ ᱱᱚᱣᱟ ᱠᱚ ᱠᱟᱛᱷᱟ ᱢᱚᱱ ᱨᱮ ᱟᱞᱚᱯᱮ ᱫᱚᱦᱚᱭᱟ ᱟᱨ ᱟᱞᱚᱯᱮ ᱵᱚᱛᱚᱨᱚᱜᱼᱟ। ᱚᱠᱟᱴᱟᱜ ᱢᱚᱱ ᱠᱮᱴᱮᱡ ᱢᱮᱱᱟᱜ ᱛᱟᱯᱮᱭᱟ ᱚᱱᱟ ᱟᱯᱮᱭᱟᱜ ᱥᱤᱫᱽᱫᱷᱟᱱᱛᱚ ᱠᱟᱱᱟ। ᱟᱨ ᱱᱚᱣᱟ ᱚᱠᱟᱴᱟᱜ ᱟᱹᱣᱲᱤ ᱯᱟᱹᱛᱷᱟᱹᱣᱲᱤ ᱛᱮ ᱱᱤᱛ ᱠᱚ ᱵᱮᱵᱚᱦᱟᱨᱮᱫ ᱠᱟᱱ ᱵᱚᱞᱮ ᱦᱚᱲ ᱠᱚ ᱞᱟᱜᱟ ᱦᱚᱪᱚᱜᱼᱟ, ᱚᱱᱟ ᱫᱚ নেতার দিন তো অনা তো চাবা বাড়ায়না। ঘটনা মানে সেইদিনা ৰাতিপুৱা তেখেতসকলে আহিছে, অহাৰ পিছত মোক বিনয়দাসকলে মহলদাৰসকলে আহি পেলাই ৰাতিপুৱা ক'লে মোক ভাত বনাই দিবা, 5-6জন মানুহৰ ভাত বনাই দিবা ক'লে। মই 10টা পৰ্যন্ত আছিলোঁ দোকানতে। 10টাৰ পাছত মই শান্তিপুৰলৈ গুচি গ'লোঁ। পিছত মাত্ৰত আৰু মোৰ ৱাইফ আছিল, মই 2টাৰ মানে 10টাৰ পৰা 2টালৈকে নাছিলোঁ। পিছত 2টাৰ পাছত মই আহিছোঁ, একে সন্ধিয়া মানে 6:30 বজা পৰ্যন্ত আছিলোঁ। এতিয়া মই যিখিনি সময় পৰ্যন্ত ইয়াত আছোঁ তেনেকৈ মই একো কথা শুনিব পোৱা নাই আৰু কোৱাও নাই। আৰু মই ৱাইফকো সুধিলোঁ, আপোনালোকে সুধিব পাৰে, সুধিব পাৰে। মই তাইকো সুধিলোঁ বোলে মই নাথাকা সময়ত কিবা এনেকুৱা কথা হৈছে নেকি বুলি মই সুধিলোঁ তাইক নিশ্চয় মোক মিছা কথা নক'ব বুলি মই তাইক সুধিলোঁ। মানে নাই এনেকুৱাতো কোনো কথা হোৱা নাই আমাৰ দোকানত।